বৃন্দা নমস্কাৰ, মই অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এজন বিশেষ মানুহ অকস্মাতকৈ লগ পাই গৈছোঁ। বিশেষ মানুহজন আছে, ৰাস্তাতে ৰৈ আছে। সেই মানুহজনক এতিয়া মই লগ কৰাম। আছোঁ বৰ্তমান যোৰহাটৰ এজন বিশেষ ব্যক্তি। সেইজনে চাওক, সেইজন চাওক। আপোনালোকে দেখি শুনি এই স্কুলখনৰ অৱস্থাটো ভালকৈ চকুৰে চাই মেলি। মোৰ নাম শ্ৰী চকৰ শইকীয়া, ঢাকুটা কুঠেচিকৰ ঘৰ। এই স্কুলৰ হেৰিটো আমি একদম পুৰণা, এই অতীতত পঢ়া স্কুল আমাৰ এইখনেই। আচ্ছা, বিশেষ এজন ব্যক্তি। আৰু এই স্কুলখনতে তেখেতে গছৰ পুলি ৰুইছিলে আৰু তাতে আমি শ্বুটিং কৰি থকাৰ কাৰণে তেখেতে আমাক চিঞৰি কৈছিলে, এইখন স্কুলত মই গছৰ পুলি ৰুইছিলোঁ আৰু অমুক কৰিছিলোঁ তমুক কৰিছিলোঁ। এতিয়া তেখেতৰ বিষয়ে জানি তেখেতৰ নামটো কওক, আপোনাৰ নামটো। মোৰ নাম শ্ৰী চকৰ শইকীয়া। আমাক পাইছিলে হেডমাষ্টৰ যাদৱ পূজাৰী, অমিয়া বাইদেউ, গোলাপী বাইদেউ। আমাৰ এই যিটো তিনিজনে আমাক পাইছিলে, পঢ়াইছিলে। যাদৱ পূজাৰী ছাৰ আমাৰ হেডমাষ্টৰ আছিলে। অমিয়া বাইদেউ আমাৰ আছিলে 3 নম্বৰ, গোলাপী বাইদেউ আছিলে আমাৰ 2 নম্বৰ। এই পঢ়া শুনা কৰি আমি এইখন স্কুল ইয়াৰ পৰা আমি এৰি দিলোঁ। এৰি দিয়াৰ পিছত স্কুলখনত মানে বহুত জেগাৰ মানুহ আহিলে। মানুহ অহাৰ পিছত স্কুলখন আমাৰ গোটেই গাঁৱৰ, আমাৰ অসমীয়া জাতীয় যিখিনি শিক্ষিত ল'ৰা আছিলে গোটেইখিনি ইয়াৰ পৰা গুচি গ'ল। ভাল ভাল ল'ৰাও হ'ল আৰু চাকৰি পালে। আমাৰ যিখিনি ল'ৰা আমি লগত পঢ়িছিলে চাকৰি পালে, পাই নি পেলাই এইখিনি চাকৰি পালে আপোনাৰ লগত একেলগে পঢ়াখিনি। চাকৰি এটা গুৱাহাটী মানে হেৰি আছে, এই পাথৰৰ মানে ইঞ্জিনিয়াৰ। সেইখন স্কুলতে তেওঁ পঢ়িছিলে আৰু তেওঁৰ লগৰবোৰো পঢ়িছিলে। আৰু সেই লগৰ কেইজনে এতিয়া চাকৰি কৰি আছে, গুৱাহাটীত আছে, পাথৰ কিবা ইঞ্জিনিয়াৰ পলাশ গোস্বামী। যে তেখেত এজন এইখন স্কুলতে পঢ়ি গৈ আৰু তেখেতে এতিয়া ইঞ্জিনিয়াৰ হৈ আছে। বৰ্তাকেইজন আছিলে ৰাজু গোস্বামী। তেখেতৰ নাম প্ৰফুল্ল গোস্বামী। ৰাজু গোস্বামীৰ দেউতাকৰ নাম প্ৰফুল্ল গোস্বামী। তেখেত মৰিলে। এতিয়াও তেওঁ আমাৰ ৰিচাৰ্চৰ লাইনত ভিতৰত মানে ভাল চাকৰি কৰি আছে। আচ্ছা, আপুনি চেনেলটো ভালকৈ পিন্ধি লওকচোন, এইটো বেলেগত গ'লগৈ। যোৰহাটৰ সাৰুপৰীয়া গাঁৱত এখন স্কুলত আমি শ্বুটিং কৰি আছিলোঁ। তেখেতে চক্ৰদাক তেতিয়াকৈ লগ পালোঁ আৰু শ্বুটিং কৰি থকা অৱস্থাত চক্ৰদাই চিঞৰি কৈছিলে যে, ঐ স্কুলত কিয় শ্বুটিং কৰিছ? এই স্কুলখনৰ লগত মোৰ বহুত এটা জড়িত হৈ আছে। আচ্ছা, জড়িত হৈ আছে। তাৰ কাৰণে কৈছে যে মই বহুত গছৰ পুলি ৰুইছিলোঁ আৰু গছৰ পুলি ৰুই এই স্কুলৰ গোটেই গছবোৰ মই ডাঙৰ কৰিছোঁ। আৰু তেখেতৰ লগতো আৰু কেইজনমান মানুহ আছিলে, তেখেতৰ লগৰ আছিলে। তোমাৰ নামটো? ৰিজৱান আহমেদ। মোৰ এজন ভাল বন্ধু এজন লগ পাই গ'লোঁ ঘপককৈ। মোৰ বন্ধুৱে ওলাই গ'ল, দেখিছে। এজনে হৈছে চক্ৰদাৰ মহিমা অপাৰ বুলি ক'ব লাগিব। আৰু চক্ৰদাই বহুত কষ্টৰে আৰু এই চাইকেলখন লৈ অহা যোৱা কৰি ফুৰে আৰু দেখিলেই গম পাব এজন অনেষ্ট মানুহ। এই যে হেৰিজোপা দেখিছা, স্কুলৰ মাটি সম্পত্তি গোটেইখন আমাৰ তেখেতৰে দান দিয়া। আমি নামঘৰত আমি পঢ়িছিলোঁ, কলপাতত লিখিছিলোঁ। ক খ আমাক লিখি যাবলৈ দিয়ে যে কলপাতত লিখিছিলোঁ। সেইটো এতিয়া আমাৰ এখন নাই। আজিকালি বহিবলৈ বেঞ্চ নাই। এই ৰাস্তাত গছপাত তামোলৰ ঢুকা ক'ত পাওঁ, সেইবাবে আমি নামঘৰত আমি পঢ়া হৈছিলোঁ, আমি পঢ়িছিলোঁ। সেই পঢ়াৰ ক্ষেত্ৰত আমি সেই স্কুলৰ পৰা আহি ইয়াত পঢ়িলোঁ। ইয়াত পঢ়াৰ পৰা আমাৰ ছাৰ যাদৱ পূজাৰী, অগ্নি বাইদেউ, গোলাপী বাইদেউ আছিলে। তাৰপিছত আকৌ আহিলে আমাৰ গাঁৱৰে অনিল গোস্বামী ছাৰ বুলি কয়, আমাৰ গাঁৱৰে আহিলে। তাৰপিছত পুলিব আহিলে আমাৰ মেইনা বাইদেউ বুলি আকৌ এগৰাকী আহিলে। আপোনাৰ পৰিয়াল? মোৰ পৰিয়াল বিয়া পাতিছিলোঁ। মোৰ ল'ৰা ছোৱালী নাই। ল'ৰা ছোৱালী নাই। মোৰ পৰিয়ালৰ ফেমিলিও নাই। ফেমিলি মানে কি হ'ল, বেলেগ এটা মোৰ ল'ৰা ছোৱালী হোৱাৰ কাৰণে বেলেগ এটা কাৰণে ভাল পাই গুচি গ'ল। তাৰ ভাগৰ ল'ৰা এটা ছোৱালী আছে। আমাৰ জীয়াই আছে এই মালু নন্দীখাট। আচ্ছা, আপুনি বহুত দিনতে গ'ল চাগে তেখেতে। এতিয়া ল'ৰা এটা ছোৱালীজনী হ'ল, আকৌ
ছোৱালীও নাতি ছোৱালীজনী পালে, ল'ৰা নাই হোৱা। এতিয়া আপুনি অকলশৰে? এতিয়া অকলশৰে মোক সেই ধীৰটো দেখালে। আচ্ছা, এইফালে বেক চাইডে আছে নেকি আপোনাৰ? বেক চাইডে এই যে সৰু মাজে সেই জেগাকণ সেই বাঁহজোপাতে সাউদি আছে, সেই বাঁহজোপাই মোৰ ঘৰ। অঁ আচ্ছা, এবাৰ যাব লাগিব আপোনালোকৰ ঘৰত। আচ্ছা, এতিয়া এইফালে যাব নেকি? পকাৰ মই সেই হোটেল আহক আহক, মই হোটেল আহক আহক। সেইকাৰণে মাতি চক্ৰ শইকীয়া বুলি যদি মোবাইলত টাইপ কৰে বা ইউটিউবত চাই আপোনাক পাই যাব। মানে এতিয়া আপোনাকো মই সংৰক্ষণ কৰিলোঁ। মোৰ এখন মানে ডায়েৰী হয়, ডায়েৰীখনত যিমান মই মানুহ লগ পাওঁ, ভাল ভাল মানুহ লগ পাওঁ, ভাল জেগা দেখা পাওঁ, ভাল খোৱা বস্তু দেখা পাওঁ, সকলোবোৰ বস্তু মই এই ভিডিঅ' কৰি থৈ ইয়াতে থৈ দিওঁ। চেনেলটোৰ নাম হৈছে ভাইৰাছ অফ আছাম। এতিয়া চক্ৰ শইকীয়া যোৰহাট বুলি যদি মাৰি দিয়ে, মই কালি পৰহি মানে দি দিলোঁ, পৰহিৰ পৰা আপোনাক মোবাইলতে পাই যাব। লগ পাই ভাল লাগিলে দিয়ক দেই, একদম জীয়াই থাকক। মানে খোজকাঢ়ি ফুৰিছে, সেইটো এটা বহুত ভাল। খোজকাঢ়ি থাকিলে তাৰমানে আৰু আপোনাৰ মেণ্টেলি প্ৰব্লেমটো বহুত টেনশ্যনত থাকে। অকলশৰীয়া এজন মানুহ, অকলে থাকে, আৰু তেখেতে খোজকাঢ়ি থাকে, চাইকেল চলাই থাকে কাৰণে ধুনীয়া ষ্ট্ৰং হৈ আছে। গতিকে মই ইয়াৰ পৰা আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যদি আপুনি আপোনাৰ শৰীৰটো ঠিকে ৰাখিব বিচাৰে, অকণমান হ'লেও এক্সাৰচাইজ কৰক, সযতনে থাকিব আপোনাৰ শৰীৰটো। তেখেত আপোনাৰ বয়সটো কিমান হৈছে? মোৰ এতিয়া 60 বয়স হৈছে, 60 বছৰ, 60 ইয়াৰ্ছ। এতিয়াও তেখেতে চাইকেল লৈ এনেকৈ অহা যোৱা কৰি ফুৰে। ভাবকচোন, যদি ঘৰতে সোমাই নাথাকি শুই থাকে আপোনালোকে, তেতিয়াহ'লে এলাহ ভাৱটোৱে আপোনাক বহুত বেমাৰ আজাৰ অহাৰ এটা সুবিধা থাকে। কিন্তু আপুনি যদি অকণমান কিবা শৰীৰটোক কষ্ট দি থাকে বা কাম কৰি থাকে, তেতিয়া আপোনাৰ হয়তো পটকৈ বেমাৰ কেতিয়াও নহয়। এতিয়া 60 বয়সত কিমান এতিয়াও ষ্ট্ৰং হৈ আছে আপোনালোকে ভাবক। আৰু তেখেতেই, আমি য'ত শ্বুটিং কৰি আছিলোঁ সেই স্কুলখনত, তেখেতেই ৰোৱা গছৰ পুলি চাওক। সৰুতে প্ৰথম শ্ৰেণীলৈ পঢ়িছিলে, সেইডাল গছ, এখন স্কুল, ইমান ডাঙৰ ডাঙৰ গছ তেখেতে ৰুই ইমান ডাঙৰ কৰিলে। ধন্যবাদ, আপোনাক লগ পাই বহুত ভাল লাগিলে। চক্ৰ শইকীয়া ডাঙৰীয়াক মই বহুত আন্তৰিকতাৰে পালোঁ, বহুত ভাল লাগিলে। সদায় থাকক, সদায় হাঁহি থাকক। হাঁহি মেলি থকাটোৱে আমাৰ জীৱনৰ কৰ্তব্য। আৰু আমি যাতে ভৱিষ্যত আকৌ এনেকৈ মিলিজুলি সকলোকে পাওঁ সেইটো আমাৰ জেগাকণ পৰিষ্কাৰ হোৱাটো আমি বেছি ভাল পাওঁ। এতিয়া মই পৰিষ্কাৰ হোৱাৰ কাৰণে মই সেই পকেটে মাৰিছিলোঁ, সেইখিনিতে লেতেৰা হৈ আছে নহয়, তোমালোকে তাত হেৰি কৰিবা। আমি ধুই মেলি কিমান পৰিষ্কাৰ কৰি থৈছিলোঁ। এতিয়া সেই স্কুলখন আমি থাকোঁতে কেনেকুৱা আছিলে, এতিয়া এই সোপা কি হ'ল, এই সোপাটো কি হ'ল মই বুলি কৈছোঁ, জেগাটো কোৱা নাই সোপা। এই সিহঁতবিলাকে কি কৰিলে, আমি সৰু কেঁচুৱা বাচ্ছা আছিলোঁ, কি গছ পুলি ৰুই ইফালে ৰুবা সিফালে ৰুবা, এইখিনি আমি গোটেই কাম কৰালোঁ। এতিয়া সেই তেওঁলোকে সেই ঘৰটো বনাইছে, বাকীখিনি চব আমাৰ জড়িত কৰি আমি বিহু চিহু মাৰি মেলি এনেকৈ পইচা গোটাই মেলি আমাৰ এইটো স্কুলখন নামঘৰৰ পৰাহে আমি ইয়াত বহালোঁহি। কাৰণ আমাৰ এজন বুঢ়া মানুহ আছিলে, তেখেত উঠিব নোৱাৰে, তেখেতে মাটিখন এখন দান দিয়া। এইটো আমাৰ বেকচাইডে ঘৰ আছে, আৰু তেখেত যিদিনাখন ঢুকাইছে, ঢুকাওঁতো মানে আমাৰ স্কুল বন্ধ দি দিছে। তেখেতৰ নাম কটীয়া বুঢ়া বুলি আছিলে। কটীয়া বুঢ়া মানে বয়সস্থ মানুহ আছিলে, বয়সত বুঢ়া মানে তেখেতো মানে পেৰেচালৰ কাৰণে যাব নোৱাৰা হ'ল। এই স্কুলখন য'ত আছিলে, সেই স্কুলখনৰ মাটিখিনি দান দিছিলে কটীয়া বুঢ়া বুলি এজন মানুহ আছিলে। গতিকে তেখেতৰ পৰা বহুত কথা শিকিলোঁ, জানিলোঁ। এতিয়া মই তেখেতৰ পৰা বিদায় মাগিব হ'ল, মোৰ শ্বুটিং চলি আছে। ঠিক আছে, বাই বাই, লগ পাম আকৌ কেতিয়াবা। হ'ব যাব দেই, দিয়ক, বাই বাই। এই গছবোৰ ৰুইছিলে, ইমান ডাঙৰ গছ ৰুই গৈছিলে চক্ৰ শইকীয়া ডাঙৰীয়া, যাক মই অলপ আগতে কথা পাতি আহিলোঁ। তেখেতে এখন স্কুলৰ পৰা আৰু স্কুল নগ'লে বাৰু, পঢ়া শুনা নকৰিলে, এজন অকলশৰীয়া মানুহ। সেইকাৰণে ৰাস্তাইদি গ'লে স্কুলখনৰ লগত এটাচমেণ্ট এটা আছে কাৰণে চিঞৰে বা গালি দিয়ে। আগতে আমাৰ দিনত কিমান ধুনীয়া আছিলে আৰু এতিয়া কিয় ইমান লেতেৰা বুলি চিঞৰি গুচি যায়। সেয়া যোৰহাটৰ চাৰেঙীয়াৰ ওচৰত, যোৰহাটৰ ইয়াৰ পৰা যোৰহাট টাউনলৈ 5 কিলোমিটাৰ নহয় 4 কিলোমিটাৰমান হ'ব দূৰত।
Thank you and bye bye. ঐ, তহঁতি খবৰ কৰিবলৈ